ছাত্ৰ-ছাত্ৰীসকল, আগতো ভিডিঅ'ত আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰ প্ৰশ্নাৱলীখিনি আলোচনা কৰিলোঁ। এতিয়া আমি আলোচনা কৰোঁ অনুশীলনীটো। তোমালোকে কিতাপখন লৈ লোৱা। অনুশীলনীৰ যিটো প্ৰথম প্ৰশ্ন কৈছে, এই স্ক্ৰীনত তোমালোকৰ প্ৰশ্নটো ওলাব। এইটো কৈছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ। প্ৰশ্নটো ভালদৰে পঢ়িব লাগে। এইটো শুদ্ধ, কেতিয়াবা ইয়াত অশুদ্ধ বুলি লিখা থাকে, আমি কেতিয়াবা শুদ্ধ বুলি পঢ়ি ভুলতে শুদ্ধ বুলি পঢ়ি আমাৰ কি হয় প্ৰশ্নটো এইটো ভুল হৈ যায়। সেইকাৰণে প্ৰশ্নটো একদম মন দি পঢ়িবা। আমাৰ ইয়াত কি কৈছে, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনকেইটা অশুদ্ধ আমি চিনাক্ত কৰিব লাগে। এতিয়া প্ৰথমটো কি কৈছে, প্ৰথমতে বিক্ৰিয়াটো চাই লওঁ। ইয়াত কি আছে, লেড অক্সাইড প্লাছ কাৰ্বন আৰু কি আছে, লেড প্লাছ কাৰ্বন ডাই অক্সাইড। ইয়াত কি হৈছে, ইয়াত আমাৰ যিটো লেড আছে, লেড অক্সাইড আছে, লেড অক্সাইড লেডলৈ কি হৈছে, বিজাৰিত হৈছে। প্ৰথম অপশ্যনটো লেড বিজাৰিত হৈছে, এইটো ভুল। লেড বিজাৰিত হোৱা নাই, লেড অক্সাইড বিজাৰিত হৈছে, এইটো আমাৰ নহয়, অশুদ্ধ এইটো। তাৰপিছত কৈছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে। ইয়াত কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে নেকি? কাৰ্বন ডাই অক্সাইড জাৰিত হোৱা নাই, কাৰ্বন জাৰিত হৈছে কাৰ্বন ডাই অক্সাইডলৈ। থাৰ্ডত কৈছে কাৰ্বন জাৰিত হৈছে, এইটো শুদ্ধ, চিটো শুদ্ধ। আৰু ডিত কৈছে লেড অক্সাইড বিজাৰিত হৈছে, লেড অক্সাইড লেডলৈ বিজাৰিত হৈছে, শুদ্ধ। চি আৰু ডি শুদ্ধ। এতিয়া তোমালোকৰ অপশ্যন তলত চাৰিটা দিছে। প্ৰথমটোত কৈছে এ আৰু বি, এ আৰু বি অশুদ্ধ হয়, আমি পাইছোঁ যে এ আৰু বি অশুদ্ধ হয়, আৰু বাকীকেইটাতো নহ'বই আৰু। 2 নম্বৰত আছে এ আৰু চি, কাৰণ চিটো শুদ্ধ, এইটো অশুদ্ধ হ'ব নোৱাৰে। ঠিক সেইদৰে বাকী তিনিটা অপশ্যন ভুল হ'ব। ইয়াৰ যিটো শুদ্ধ অপশ্যনটো হৈছে এ আৰু বি, এই দুটা অশুদ্ধ। 2 নম্বৰ প্ৰশ্নটো চোৱা। এই 2 নম্বৰ প্ৰশ্নটো তোমাৰ 2016 চনৰ মেট্ৰিকৰ পৰীক্ষাটো আহিছে, 18 চনত আহিছে। তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বেছিদৰে ভালদৰে চাবা। এই 2 নম্বৰ প্ৰশ্নটো 2016 চন 2018 চন মেট্ৰিকৰ পৰীক্ষাত এইটো প্ৰশ্ন আহিছে দেই। ইয়াত কি কৈছে, ফেৰিক অক্সাইড প্লাছ এলুমিনিয়াম কি উৎপন্ন হৈছে, এলুমিনিয়াম অক্সাইড আৰু ফেৰাছ উৎপন্ন হৈছে। এই বিক্ৰিয়াটো এটা কিহৰ উদাহৰণ আমাক লিখিব কৈছে। ইয়াত কি হৈছে, এলুমিনিয়ামে আইৰণক আঁতৰাই দিছে, মানে এইটো কি হৈছে, ইয়াত অপসৰণ বিক্ৰিয়া। ইয়াৰ যিটো শুদ্ধ উত্তৰটো হ'ব অপসৰণ বিক্ৰিয়া, অপশ্যন ডি। 3 নম্বৰ প্ৰশ্নটো, এইটো 2017 চনত আহিছিলে। কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়। শুদ্ধ উত্তৰটো টিক চিন দিয়া। আমি যদি লঘু হাইড্ৰক্লৰিক এচিড HCl যদি আমি কি কৰোঁ, HClত আমি লুৰ গুৰি আমি দিওঁ, কি বিক্ৰিয়া হ'ব। ইয়াত আইৰণে কি কৰিব, আইৰণ ক্লৰাইড বনিব আৰু হাইড্ৰজেন গেছ উৎপন্ন হ'ব। এতিয়া অপশ্যনকেইটা চোৱা। হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়, এইটো শুদ্ধ হৈছে। ইয়াৰ যিটো প্ৰথম অপশ্যনটোৱে শুদ্ধ আৰু বাকীকেইটা শুদ্ধ নহয়, ইয়াৰ অপশ্যন এ। তাৰ পিছৰ প্ৰশ্নটো চোৱা, কুৱেশ্যন নম্বৰ 4। সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে। এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ কি, মই ডেফিনেশ্যন সহ তোমালোকক বুজাইছিলোঁ বা নোটসমূহ দিছিলোঁ। এতিয়া সন্তুলিত ৰাসায়নিক সমীকৰণ কি, যিটো ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক পদাৰ্থ আৰু বিক্ৰিয়জাত পদাৰ্থৰ ভৰটো সমান হৈ থাকে। আৰু কৈছে যে প্ৰশ্নটো পিছতো সুধিছে, ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলন কৰিব লাগে। ভৰৰ নিত্যতা বিধি অনুসৰি কি, যে আমাৰ যিকোনো এটা বস্তুৰ ভৰ আমি কি কৰিব নোৱাৰোঁ, সৃষ্টি কৰিব নোৱাৰোঁ, বিনাশো কৰিব নোৱাৰোঁ। তাৰ কাৰণে আমি ৰাসায়নিক সমীকৰণ এটা আমি কি কৰিব লাগিব, সন্তুলন কৰিব লাগিব। কুৱেশ্যন নম্বৰ 5। তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণ ৰূপত লিখা আৰু সন্তুলন কৰা। এইখিনি আমি ৰাসায়নিক সমীকৰণৰ ৰূপত লিখিব লাগে আৰু আমি সন্তুলন কৰিব লাগে। প্ৰথমটো কি কৈছে, হাইড্ৰজেন গেছে নাইট্ৰজেনৰ সৈতে লগ লাগি এমোনিয়া প্ৰস্তুত কৰে। তোমালোকে স্ক্ৰীণত চাই যাবা, মই ইয়াত লিখিছোঁ 5A। হাইড্ৰজেন গেছৰ H2 আৰু নাইট্ৰজেন গেছৰ সৈতে, নাইট্ৰজেন গেছ কি, N2। এইটো আমাৰ দুয়োটা বিক্ৰিয়া কৰি আমাক কি কৰে, এমোনিয়া উৎপন্ন কৰে। এমোনিয়াৰ সংকেত হৈছে NH3। এমোনিয়ামৰ সংকেত কি মনত আছেনে, এমোনিয়ামৰ সংকেত হৈছে NH4 আৰু এমোনিয়াৰ NH3। ইয়াত তোমাৰ কি হৈছে, NH3 উৎপন্ন হৈছে। মই ইয়াত সন্তুলন কৰি দেখাই দিছোঁ। ইয়াত মই হাইড্ৰজেনৰ আগত 3 দিলোঁ আৰু NH3ৰ আগত 2 দিছোঁ, সন্তুলন হৈ গৈছে। এইটো আমাৰ 2016 চন আৰু 18 চনৰ পৰীক্ষাত আহিছিলে মেট্ৰিকৰ। বিটো চোৱা। হাইড্ৰজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে। এইটো চোৱা, মই স্ক্ৰীণত দি দিছোঁ তোমালোকৰ, যে হাইড্ৰজেন ছালফাইড H2S বায়ুত দাহিত হৈছে, মানে অক্সিজেনৰ লগত বিক্ৰিয়া ঘটিছে। কি উৎপন্ন হৈছে, ছালফাৰ ডাই অক্সাইড আৰু পানী, SO2 আৰু ৱাটাৰ H2O। তোমালোকৰ বাকী যিখিনি প্ৰশ্ন আছে এইখিনি মই তোমালোকৰ স্ক্ৰীণত কৰি দিছোঁ, তোমালোকে চাই লোৱা। আমি যদি এটা এটাকৈ কৰিব যাওঁ আমাৰ বহুত দীঘল হৈ যাব ভিডিঅ'টো, তোমালোকে স্ক্ৰীণতে চাই মেলি লিখি লোৱা। ঠিক সেইদৰে 6 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত কি কৈছে, তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰিব কৈছে। এই সন্তুলন কৰাসমূহ মই স্ক্ৰীণত দি দিছোঁ, ঠিক আছে, তোমালোকে লিখি ল'বা। কুৱেশ্যন নম্বৰ 7ত কৈছে যে তলৰ বিক্ৰিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখিব লাগে। এইসমূহ মই ৰাসায়নিক সমীকৰণৰ বিক্ৰিয়াৰ সন্তুলন কৰিবলৈ আমি ইতিমধ্যে শিকিলোঁ, যিহেতু মই ইয়াতে দি দিছোঁ আৰু স্ক্ৰীণত দি দিছোঁ, তোমালোকে লিখি ল'বা। কুৱেশ্যন নম্বৰ 8, ইয়াতো কৈছে তলত কিছুমান ৰাসায়নিক বিক্ৰিয়া দিয়া আছে, তাক সমীকৰণ ৰূপত লিখিব লাগে আৰু কোন প্ৰকাৰৰ বিক্ৰিয়া চিনাক্ত কৰিব লাগে। ইয়াত চোৱা, ইয়াত মই লিখি দিছোঁ যে আমি
সন্তুলন কৰিব সেই লিখি দিছোঁ। কিন্তু বিক্ৰিয়াটো মই ইয়াত কৈ দিছোঁ যে পটাছিয়াম ব্ৰমাইড আৰু বেৰিয়াম আয়োডাইড বিক্ৰিয়া ঘটি কি হৈছে, পটাছিয়াম আয়োডাইড আৰু বেৰিয়াম ব্ৰমাইড হৈছে। ইয়াত কি হৈছে, এইটো হ'ল দ্বি অপসৰণ বিক্ৰিয়া। তাৰ পাছৰটো চোৱা, জিংক কাৰ্বনেট কি হৈছে, জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড হৈছে, এটাৰ পৰা দুটা হৈছে, এইটো কি হ'ব, বিয়োজন বিক্ৰিয়া। চিত কি কৈছে, হাইড্ৰজেন প্লাছ ক্লৰিন কি হৈছে, হাইড্ৰজেন ক্লৰাইড, এইটো কি হ'ব, সংযোজন বিক্ৰিয়া। ডিটোত কৈছে মেগনেছিয়াম প্লাছ হাইড্ৰক্লৰিক এচিড, মেগনেছিয়াম ক্লৰাইড আৰু হাইড্ৰজেন গঠন হৈছে, এইটো অপসৰণ বিক্ৰিয়া। এতিয়া ইয়াৰ এই 8 নম্বৰ প্ৰশ্নৰ বিটো 2016 চনত আহিছিলে আৰু ডিটো 16 আৰু 18 আহিছিলে। মই এনেকৈ মাজে মাজে কৈ গৈছোঁ যিখিনি ইম্পৰ্টেণ্ট প্ৰশ্ন এইসমূহ আগতে অহা প্ৰশ্ন। নেক্সট হোৱা কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে, তাপবৰ্জ্য আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজা, উদাহৰণ লিখিব কৈছে। মই ধুনীয়াকৈ বুজাইছিলোঁ। তাপবৰ্জ্যত কি হ'ব লাগিব, যিবোৰ ৰাসায়নিক বিক্ৰিয়াত তাপ বৰ্জন কৰিব লাগিব, মানে তাপটো সিহঁতি উৎপন্ন কৰিব লাগিব। এটা বিক্ৰিয়া সংঘটিত হৈছে, বিক্ৰিয়াটো সংঘটিত হওঁতে তাপ উৎপন্ন হৈছে। উদাহৰণস্বৰূপে আমি যদি পুৰা চূণ আমি পানীত গলাওঁ, বুজি পাইছে না, চূণ যে আমি পানীত গলাওঁ তাত আমাৰ কি হয়, তাপ উৎপন্ন হয়, সেইটো এটা কি হৈছে, তাপবৰ্জ্য বিক্ৰিয়াৰ উদাহৰণ। ঠিক সেইদৰে মিথেনৰ দহন, মিথেন গেছৰ দহন কি হ'ব, তাপবৰ্জ্য বিক্ৰিয়াৰ উদাহৰণ। শ্বসন তাপবৰ্জ্য বিক্ৰিয়াৰ উদাহৰণ। তাৰপিছত তাপগ্ৰাহী ৰাসায়নিক বিক্ৰিয়া মানে কি, যিবোৰ বিক্ৰিয়াত তাপ গ্ৰহণ কৰিব, তাপৰ সহায়ত সিহঁতি ৰাসায়নিক বিক্ৰিয়াটো সংঘটিত কৰে। উদাহৰণস্বৰূপে আমি যে কেলছিয়াম কাৰ্বনেটত তাপ দিছিলোঁ, কি উৎপন্ন হৈছিলে, কেলছিয়াম অক্সাইড উৎপন্ন হৈছিলে আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছিলে, এইটো আছিলে তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ। আৰু আছিলে লেড নাইট্ৰেটক আমি তাপ দিছিলোঁ, ফেৰাছালফেটক তাপ দিছিলোঁ, ঠিক আছে, এইসমূহ হৈছে তাপগ্ৰাহী বিক্ৰিয়াৰ উদাহৰণ। নেক্সট প্ৰশ্নটো চোৱা, শ্বসনক এটা তাপবৰ্জ্য বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে, ব্যাখ্যা কৰা। শ্বসনক আমি তাপবৰ্জ্য বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে। কি হয়, শ্বসন আছিলে কি, আগৰ ভিতৰত আমি আলোচনা কৰি আহিছিলোঁ। শ্বসন মানে কি, যে আমাৰ মাইট্ৰকণ্ড্ৰিয়াত বা আমাৰ চেলত, আমাৰ কোষবোৰত কি হ'ব, যে আমাৰ যিটো গ্লুক'জ কাৰ্বহাইড্ৰেট, এই গ্লুক'জটো গৈ মেলি অক্সিজেনৰ লগত লগ লাগি কি হ'ব, তাত শ্বসন সংঘটিত কৰিব, শক্তি উৎপন্ন কৰিব। এই শক্তি উৎপন্ন কৰোঁতে কি হয়, বহুতো তাপৰ উদ্ভৱ হয়, সেইটো কাৰণে কি কোৱা হয়, শ্বসনক তাপবৰ্জ্য বিক্ৰিয়া বুলি কোৱা হয়। তোমালোকে আমাৰ যিটো সংযোজন বিক্ৰিয়াৰ ভিডিঅ'টো আছিলে, সেইটো ভিডিঅ'ত চাই ল'বা, তাত আমি শ্বসনৰ বিষয়ে আমি ভালদৰে আলোচনা কৰিছিলোঁ। কুৱেশ্যন নম্বৰ 12, তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা। চবৰে সমীকৰণ এটা লিখিব লাগে, মই ইয়াত লিখি দিছোঁ, তোমালোকে চাই লোৱা। নেক্সট প্ৰশ্নটো কুৱেশ্যন নম্বৰ 13। ইয়াত কৈছে অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি, এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখিব কৈছে। অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য এইটোৱে যে অপসৰণ বিক্ৰিয়াত কি হ'ব, এটা সক্ৰিয় মৌলই কম সক্ৰিয় মৌলক তাৰ যৌগটোৰ পৰা অপসাৰিত কৰি নিজেই প্ৰতিষ্ঠা হ'ব, মানে নিজে সেই যৌগটো গঠন কৰিব। উদাহৰণস্বৰূপে আইৰণে কপাৰ ছালফেটৰ লগত যেতিয়া বিক্ৰিয়া কৰিছিলে, কি হৈছিলে, আইৰণ ছালফেট হৈছিলে আৰু কপাৰ হৈছিলে। আইৰণ কপাৰতকৈ কি আছিলে, বেছি সক্ৰিয় আছিলে, সেইটো কাৰণে কপাৰক অপসাৰিত কৰিলে। আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত কি হ'ব, আয়নৰ বিনিময় ঘটে। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে আৰু এটা নতুন নতুন পদাৰ্থৰ সৃষ্টি কৰে, সেইটো হৈছে দ্বি অপসৰণ বিক্ৰিয়া। এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখি ল'বা নিজে, কিতাপতো আছে, আমি আলোচনা কৰি আছোঁ ইতিমধ্যে। 14 নম্বৰ প্ৰশ্নটো চোৱা, চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয়, জড়িত বিক্ৰিয়াটো লিখা। ইয়াত মই লিখি দিছোঁ, চিলভাৰ নাইট্ৰেট AgNO3 প্লাছ কপাৰ CU, আমাৰ কি উৎপন্ন হ'ব, কপাৰ নাইট্ৰেট CuNO3 হোল 2 প্লাছ Ag। ইয়াত আমি বেলেঞ্চিংটো ইয়াত মই কৰি দেখাই দিছোঁ, ইয়াত এইটো আমি লিখিলেই হ'ল। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 15। অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা, উদাহৰণ দি ব্যাখ্যা কৰা। অধক্ষেপণ বিক্ৰিয়া মানে কি আছিলে, যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপৰ সৃষ্টি হয়, অদ্ৰাব্য পদাৰ্থৰ সৃষ্টি হয়, ঠিক আছে, সেইবোৰে আছিলে অধক্ষেপণ বিক্ৰিয়া। উদাহৰণ এটা লিখি দিবা, উদাহৰণটো বহুতো আলোচনা কৰিছিলোঁ আমি। চিলভাৰ নাইট্ৰেটৰ কথা লিখিব পাৰা, চিলভাৰ নাইট্ৰেট প্লাছ ছ'ডিয়াম ক্লৰাইড, তেতিয়া আমাৰ কি উৎপন্ন হৈছিলে, চিলভাৰ ক্লৰাইড উৎপন্ন হৈছিলে, তাৰ লগতে ছ'ডিয়াম নাইট্ৰেট উৎপন্ন হৈছিলে। এটা অধক্ষেপ কোনটো আছিলে, চিলভাৰ ক্লৰাইড। আৰু এটা উদাহৰণ লিখিব পাৰা, কপাৰ ছালফেট প্লাছ হাইড্ৰজেন ছালফাইড, তাত আমাৰ উৎপন্ন হৈছিলে কপাৰ ছালফেট আৰু H2SO4 ছালফিউৰিক এচিড, য'ত আমাৰ কপাৰ ছালফেটটো কি আছিলে, অধক্ষেপ আছিলে। নেক্সট প্ৰশ্ন, কুৱেশ্যন নম্বৰ 16। অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰিব কৈছে। অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে, জাৰণত কি হয়, জাৰণ বিক্ৰিয়াত যে ইয়াত কি হয়, অক্সিজেন লাভ হয়। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন লাভ হয় তাকে কি কৈছিলে, জাৰণ। আৰু বিজাৰণ কি, যে যিবোৰ ৰাসায়নিক বিক্ৰিয়াত অক্সিজেন হেৰুৱায় সেইবোৰে আছিলে বিজাৰণ। কুৱেশ্যন নম্বৰ 17। এটা উজ্জ্বল মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা। এতিয়া কি কৈছে, যে আমি এটা উজ্জ্বল মুগা ৰঙৰ মৌল, মুগা ৰং বুলি কোৱাৰ লগে লগে মনলৈ আমাৰ কি আহে, কপাৰৰ কথা আহে। যিয়ে নহওক, কপাৰ নহ'ব পাৰে, আমি চাই লওঁ। এতিয়া মুগা ৰঙৰ মৌল Xক বায়ুত গৰম কৰাত কলা হৈ পৰিল।
বায়ুত গৰম কৰোঁতে সেই মৌলটোৰ লগত যেতিয়া আমি অক্সিজেন দি দিলোঁ তেতিয়া কি হ'ল সেই যিটো আমাৰ উৎপন্ন হ'ল এইটো আমাৰ ক'লা ৰঙৰ হৈ পৰিলে, সেইটো আমাৰ কপাৰেই হয়। আৰু কপাৰৰ লগত যেতিয়া আমাৰ অক্সিজেন আহে বা অক্সিজেন আমি বায়ুত গৰম কৰিছোঁ তেতিয়া আমাৰ কি হৈছে কপাৰ অক্সাইড উৎপন্ন হৈছে, যাৰ ৰংটো কি হয় ক'লা। আমাৰ আলোচনা কৰি আহিছোঁ আগতে যে কপাৰৰ ওপৰত সেই চামনিটো বহিব, কপাৰ অক্সাইডৰ চামনিটো বহিব, যাৰ ৰং ক'লা। ঠিক আছে, ইয়াত আমাৰ কি হ'ল মৌল এক্স আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম কি? মৌল এক্সৰ নাম হ'ল কপাৰ আৰু যৌগটো হৈছে কি? কপাৰ অক্সাইড CuO। 18 নম্বৰ প্ৰশ্নটো চোৱা, লুৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয়? এইটো আমাৰ 2018 চনত আহিছিলে দেই। লুৰ বস্তুত আমি কিয় ৰঙৰ প্ৰলেপ দিওঁ? কাৰণ লুৰটো এনেকুৱা এটা ধাতু যি নেকি জলীয় বাষ্প বা এচিড তেনেকুৱা ধৰণৰ পদাৰ্থৰ লগত বিক্ৰিয়া ঘটি কি হয় তাত এটা অৱক্ষয় হয়, তাত এটা প্ৰলেপ সৃষ্টি হয়, মামৰ প্ৰলেপ সৃষ্টি হয়, যিটো অৱক্ষয় হয়। তাৰ কাৰণে আমি কি কৰোঁ, সেই অৱক্ষয় নহ'বৰ কাৰণে, মামৰ নধৰিবৰ কাৰণে আমি প্ৰলেপ দিওঁ, ৰঙৰ প্ৰলেপ দিওঁ, যাতে সেই আৰ্দ্ৰ বায়ু বা জলীয় বাষ্প বা এচিডৰ সংস্পৰ্শত আহিলেও কি হয় মামৰে নধৰে বা বিক্ৰিয়া সংঘটিত নহয়। 19 নম্বৰ প্ৰশ্নটো চোৱা, তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয়? এইটো 18 চনত আহিছে। আমি দুৰ্গন্ধিতাত আমি আলোচনা কৰি আহিছোঁ। ইয়াত কি হৈছিলে, আমি তেল বা চৰ্বি থকা খাদ্যবস্তু আমি নাইট্ৰজেনৰ পেকেটত ভৰাইছিলোঁ, ছাপ'জ চিপছৰ পেকেটটোত, তাত আমি নাইট্ৰজেন ভৰাই দিছিলোঁ। এইটো কাৰণে যাতে সেই খাদ্যবস্তু অক্সিজেনৰ সংস্পৰ্শত আহিলে কি হয় জাৰণ সংঘটিত হয়। জাৰণ সংঘটিত হ'লে কি হ'ব যে সেই বস্তুবোৰ বেয়া হৈ থাকিব। তাৰ কাৰণে আমি নাইট্ৰজেন ভৰাই থওঁ যাতে সেই বস্তুটো অক্সিজেনৰ সংস্পৰ্শত নাহক আৰু বহুত দিনলৈ যাতে বেয়া হৈ নাযায়। কুৱেশ্যন নম্বৰ 20, এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। ক্ষয়ীভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা। এইটো আগৰ প্ৰশ্নতে আমি আলোচনা কৰি আহিলোঁ। ক্ষয়ীভৱন কি হয় যে জলীয় বাষ্প বা জলীয় দ্ৰব্য বা এচিডৰ সংস্পৰ্শত আহি ধাতুবোৰ ক্ষয় হৈ আছিলে ক্ষয়ীভৱন, আৰু দুৰ্গন্ধিতা চৰ্বিৰ দুৰ্গন্ধিতা আছিলে কি যে অক্সিজেনৰ সংস্পৰ্শত আহিলে সেই বস্তুবোৰ বেয়া হৈ যায়, গোন্ধায়, সেইটো আছিলে দুৰ্গন্ধিতা। ঠিক আছে, আজিৰ ভিডিঅ'টো আমি প্ৰথম পাঠটোৰ গোটেই প্ৰশ্নসমূহ আলোচনা কৰিলোঁ। ইয়াত মই তোমালোকৰ স্ক্ৰীণত দুটা প্ৰশ্ন দি দিছোঁ, এটা 2017 চনত আহিছিলে আৰু এটা আহিছিলে 2016 চনত। এই প্ৰশ্ন দুটা তোমালোকে কৰি মেলি মোক দেখাবা। ঠিক আছে, আজিলৈ হ'ব। নেক্সট ভিডিঅ'ত আমি এচিড, ক্ষাৰক আৰু লৱণৰ বিষয়ে আলোচনা কৰিম।